আজি আকৌ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া 12টা বজা নাই, 11:30 হৈছে। এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ। আচলতে মই ৰাতিপুৱা সময়ত অলপ ব্লগ কৰিবলৈ মোৰ অলপ দিগদাৰ হয়, কাম থাকে বহুত, অকলে কৰিব লাগে। চুনা হা, আমি ভিডিঅ' কৰিছোঁ হা, অকলে থাকোঁ যে, সেয়ে মানে কাম কৰি থাকোঁ। এয়া এতিয়া অকণমান তথাপিতো আছে, কাপোৰ মেলাই নাই, কাপোৰ ধুইছোঁ। মানে বৰষুণ দি আছিলে আজি, গুৱাহাটীতে গম পায়ে চাগে, সেইটো কাৰণে বোলো আকৌ বৰষুণ দিয়ে নেকি, সেইকাৰণে কাপোৰখিনি মেলা নাছিলোঁ। এতিয়া মুকলি কৰিছে বতৰটো, অলপ কাপোৰ মেলিমগৈ আৰু ভাতো বনালোঁ। ভাত চাত বনাই আমি দুটা শুই আছোঁ এতিয়া। দেহা চাই দিয়া আকৌ, আজি নোচোৱা নি? সদায় ফুট ল'ব লাগে, সদায় মাকে ফুট ল'লে তাকো লাগে। লাজ অকণ কৰি দিয়া। ইছ ৰাম, ভালকে কোৱা, ভালকে কৈ দিয়া লাজ। ইছ, আৰু অকণমান কৈ দিয়া লাজ। ইছ, লাজ কৰিছে দেই আমাৰ দেহাই। মোবাইললৈ চাইহে লাজ কৰে। লাজ কৰে, খুব লাজ কৰে আজিকালি। বাকী এতিয়া মই কাপোৰ মেলিবলৈ যাওঁ, শুই থাকিলেই নহ'ব। কাপোৰ কানি মেলি আহি পেলাই বেটাক গা ধুৱাম, গা ধুৱাই পেলাই তাক ভাত খুৱাম, মই ভাত খাম। আজি মই ভাত খোৱা আপোনালোকক দেখাম, মই কিমান ভাত খাওঁ চাবচোন। বাৰু মই কাপোৰকেইটা মেলি আহোঁগৈ। ডাৰ্লিঙে গা ধুই কইনা হৈ বহি আছে। কইনা হৈ দেখাই দিয়া, বাবা। ইয়াৰ নখকেইটা বহুত বাঢ়িছে, নখকেইটা কাটি লওঁ। যিহেতু বাচ্ছা ল'ৰা ছোৱালী এসপ্তাহ নালাগে, 3-4 দিন। সৰুতেতো একেবাৰে 3-4 দিনতে ওলাই, এতিয়া এসপ্তাহত বাঢ়ে। তাৰপিছত নখকেইটা কাটে, বহুত দিগদাৰ নখ কাটিবলৈ নিদিয়ে। মই পিন্ধাই দিম ৰ'বা, কাপোৰ পিন্ধা আকৌ, নখকেইটা কাটি লওঁ তাক, তাৰপিছত ভাত খুৱাম তাক, তাৰপৰা মই ভাত খাম। ল'ৰাক খোৱালোঁ ভাত, এতিয়া মই খাবলৈ বহিছোঁ। মোৰ ডিছখন দেখাই লওঁ কিমান খাওঁ। এয়া মোৰ ডিছখন, ৰ'ব মই ভালকৈ দেখাই আছোঁ। এইখন মোৰ ডিছ। মই যিহেতু বেলেগ বেলেগকৈ খাই লৈ বেয়া পাওঁ, মই একেলগতে লৈ লওঁ এনেকৈ। এইটো বিনে আলু আৰু মটৰ ভাজি, এইটো লেমন, এয়া দালি বিলাহী দি দিছোঁ। তাৰপিছত এয়া চিকেন ফ্ৰাই, আৰু এয়া পাপৰ। এইখিনি আৰু মই ভাতৰ কোৱান্টিটিটো চাই ল'ব ভালকৈ। এয়া মই ভাত তাকৰকৈ লওঁ, এটা লৈছোঁ মাত্ৰ। যিহেতু মই কৈছোঁ মই ক্ষীণাব বিচাৰিছোঁ এতিয়া আকৌ, সেইটো কাৰণে ভাতটো কমাই লৈছোঁ। কিন্তু মই যিহেতু লোভ সামৰিব নোৱাৰোঁ, বহুত লোভীয়া চবেই হয় বাৰু, বিশেষকৈ চিকেনৰ ক্ষেত্ৰত। সেইকাৰণে ভাতটো কমাই খাওঁ, এইখিনি বস্তু বেছিকৈ খাওঁ, দালি চব্জি এনেকৈ বস্তু বেছিকৈ লৈ লওঁ। আৰু বিশেষকৈ যেতিয়া আপোনালোকে চিকেন খাব, চিকেনৰ লগত কেতিয়াও কাৰ্বহাইড্ৰেটটো বেছিকৈ খাব নালাগে। কাৰ্বহাইড্ৰেট যিহেতু চাউলত থাকে, আমাৰ ৰুটিটো থাকে, ৰুটি খালে এখন খাব, আকৌ ভাত খালেও এটা ল'ব। দিন ৰাত কথা নাই, সদায় কমাই খাব লাগে ভাতটো। কিন্তু বাকী যিখিনি বস্তু থাকে সেইখিনি সৰহকৈ খাব লাগে। এইদৰে এতিয়া এইখিনি বস্তু এনেকৈ সন্মুখত ৰাখি পেলাই আমি ৰৈ থাকিব নোৱাৰোঁ, খাবই লাগিব যিহেতু। এতিয়া মই আৰম্ভ কৰোঁ খাবলৈ। খাই হৈ গ'ল, খাই পেলাই এতিয়া বহি আছোঁ। ভাগৰ লাগি গৈছে, ইমানখিনি খালোঁ। অকণমান বহি দিছোঁ, খোৱা নাই, শুম আৰু। পানী খোৱা নাই মানে, মই ভাত খাই লগালগ পানী নাখাওঁ। পানীকণ আধা ঘণ্টা ৰখি লৈছোঁ, আধা ঘণ্টা 1 ঘণ্টা ৰখিম, পানীখিনি খাই লোৱাৰ পিছতহে শুম।
এয়া আমাৰ ৰেডি হৈ আছে শুবলৈ নুশুবই চাগে অকণমান কষ্ট কৰিব লাগিব শুৱাওঁতে বাকী আজি মই ভাতখিনি খোৱা দেখুৱালোঁ মানে কি হয় আমি যিহেতু বহুতে শকত বহুত মানুহ আছোঁ ক্ষীণাবলৈ বিচাৰি থাকোঁ আৰু তেওঁলোকে মানে কি হয় ডাইটিং কৰে মানে কি ডাইটিং কৰিলেও মানে যিটো ভাল পোৱা বস্তুটো এৰিব নোৱাৰে এতিয়া ধৰক চিকেনটো আমি চবেই ভাল পাওঁ এতিয়া আমি চিকেন নোখোৱাকৈ থাকিব নোৱাৰোঁ চিকেন খাই থাকিলে খাবলৈ মন যায় আৰু বেছিকেই গুচি যায় ভাত কেইটামান কিন্তু সেইটো নহয় চিকেনটো সৰহকৈ খাব লাগিলে কিন্তু ভাতটো কমাই খাব লাগে সদায় চিকেন থাকিল বুলি নহয় এনেও আমি নিৰামিষ খালেও ভাতটো কমাই খাব লাগে দালি চব্জি বেছিকৈ খাব লাগে বিশেষকৈ দালিটো খাব লাগে দালিত যিহেতু বেছিকৈ প্ৰ'টিন থাকে বুলি কয় আমি যিমানেই প্ৰ'টিন ল'ম আমাৰ কাৰণে সিমানেই ভাল ক্ষীণাবৰ কাৰণে বিশেষকৈ প্ৰ'টিনে মানে আমাৰ যিবোৰ বাহিৰা বেলেগ মানে বেয়া বস্তু থাকে তাত সেইবোৰ উলিয়াই দিয়ে বুলি কয় আৰু বহুত ক্ষেত্ৰত ভাল প্ৰ'টিনৰ বিষয়ে মই ক'ম আজি নকওঁ কিন্তু আপোনালোকে তেনেকৈয়ে খাবলৈ চেষ্টা কৰিব সদায় ক্ষীণাই যাব যদি আপোনালোকে 3 মাহ এনেকৈ খাই দেখিব কিবা এটা ৰিজাল্ট পাব আৰু তেতিয়া মোক ক'ব হয়নে নহয় বাকী আজিলৈ বাই বাই বেছি দীঘল গ'লে আপোনালোকে ভিডিঅ'বোৰ নাচায় সেইটো কাৰণে আজিলৈ বাই বাই আকৌ কাইলৈ লগ পাম তেতিয়ালৈকে টেক কেয়াৰ